বন্ধুসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আসামিজ জিজ্ঞাসালৈ বন্ধুসকল এসএসসি কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে বিভিন্ন পোষ্ট ওলাইছে 10+2 আৰু ইয়াৰ দৰমহা হ'ব 20000ৰ ভিতৰত আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 5 এপ্ৰিল গতিকে বন্ধুসকল এসএসসি অফিচিয়েল নোটিফিকেশন ওলাইছে এখন গতিকে নোটিফিকেশনখন চাও বলক ইয়াতে কেনে ধৰণৰ পোষ্টসমূহ আছে তাৰ বাবে সুবিশেষ জানি ল'ব পাৰিব বলক তো নোটিফিকেশনখন চাও তো বন্ধুসকল এখন হৈছে নোটিফিকেশন কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল 10+2 এক্সামিনেশন 2018 অৰ্থাৎ এইটো 2018 ৰে লেভেল 10+2 ৰ এক্সামিনেশন আছিল কিন্তু 2019 ত পাতিব গতিকে ইয়াৰ অনলাইন সাবমিশনৰ ডেট আৰম্ভ হৈছে 5 মাৰ্চৰ পৰা অৰ্থাৎ মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অন্তিম ডেট হৈছে 5 এপ্ৰিল তাৰিখ গধূলি 5টা PM লৈকে তাৰ পিছত ইয়াতে লাষ্ট ডেট অফ মেকিং অনলাইন ফি পেমেন্টৰ দিয়া আছে 7 এপ্ৰিল তাৰিখ আৰু অফলাইন চালানৰো দিয়া আছে 7 এপ্ৰিল তাৰিখ তাৰ পিছত ইয়াতে কম্পিউটাৰ বেসড এক্সামিনেশনৰ ডেট দিছে জুলাই মাহৰ 1 তাৰিখ অৰ্থাৎ জুলাই মাহৰ 1 তাৰিখে ইয়াৰ টায়াৰ 1 ৰ এক্সামটো হ'ব আৰু টায়াৰ 2 ৰ এক্সামিনেশন হ'ব 29 সেপ্টেম্বৰ 2019 তাৰ পিছত ইয়াতে বিভিন্ন পোষ্টসমূহ দিয়া আছে কেনেকুৱা ধৰণৰ হ'ব পোষ্টসমূহ হ'ব এনেকুৱা ধৰণৰ লোৱাৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট পোস্টেল এসিস্ট্যান্ট সৰ্টিং এসিস্ট্যান্ট ডাটা এন্ট্ৰি অপাৰেটৰ আৰু বিভিন্ন ধৰণৰ মিনিষ্টাৰিজ ডিপাৰ্টমেন্ট এবিলাকত পোষ্ট খালি হৈছে তাৰ পিছত পোষ্টসমূহৰ দৰমহাসমূহ বা গ্ৰেড পেসমূহ হ'ব এনেকুৱা ধৰণৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ হ'ব লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্টৰ পে স্কেল হ'ব 5200 টকাৰ পৰা 20200 টকা আৰু গ্ৰেড পে হ'ব 1900 টকা তাৰ পিছত আছে পোস্টেল এসিস্ট্যান্ট আৰু সৰ্টিং এসিস্ট্যান্টৰ পে বেন 5200 ৰ পৰা 20200 ৰ ভিতৰত আৰু গ্ৰেড পে হ'ব 2400 টকা তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে আছে পে বেন 5200 টকাৰ পৰা 20200 টকা আৰু গ্ৰেড পে হ'ব 2400 টকা তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ কাৰণে আছে 5200 ৰ পৰা 20200 টকা আৰু গ্ৰেড পে হ'ব 2400 টকা তাৰ পিছত ভ্যাকেন্সিৰ বিষয়ে দিয়া হৈছে ভ্যাকেন্সিৰ বিষয়ে এতিয়ালৈকে নোটিফিকেশনত দিয়া হোৱা নাই অৰ্থাৎ কিমানটা ভ্যাকেন্সি আছে ইয়াতে দিয়া হোৱা নাই ইয়াতে কৈছে যে আপডেটেড ভ্যাকেন্সি পজিশন উইল বি আপলোডেড অন দা ওয়েবসাইট অফ দা কমিশন ফ্ৰম টাইম টু টাইম অৰ্থাৎ যিকোনো এটা সময়ত ওয়েবসাইটত দিয়া হ'ব কিমানটা ভ্যাকেন্সি ওলাইছে হেতু তাৰ পিছত ইয়াতে ৰিজাৰ্ভেশনৰ বিষয়ে দিয়া আছে ৰিজাৰ্ভেশন আছে ইয়াতে এসসি এসটি সকলৰ কাৰণে আৰু পিডব্লিউডি ইডব্লিউএস ইবিলাকৰ কাৰণে ৰিজাৰ্ভেশন আছে তাৰ পিছত ইয়াতে দিয়া হৈছে পাৰ্সন ডিসেবিলিটিজ ফৰ পিডব্লিউডি ক্যান্ডিডেট মানে কেনেকুৱা ধৰণৰ শাৰীৰিক অক্ষম লোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে ইয়াতে দিয়া আছে বন্ধুসকল এজ লিমিট দিয়া আছে এজ লিমিট হৈছে 18 ৰ পৰা 27 অৰ্থাৎ 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত তাৰ পিছত এসটি এসসিৰ কাৰণে দিয়া আছে 5 বছৰ ৰিলেক্সেশন আৰু ওবিসিৰ কাৰণে 3 বছৰ পিডব্লিউ আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্স অৰ্থাৎ 10 বছৰ ঠিক তেনেকৈ ইয়াতে বিভিন্ন ক্যাটাগৰীত বিভিন্ন ৰিলেক্সেশন দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব মই নোটিফিকেশনখন ডেসক্ৰিপচনত দি দিম নোটিফিকেশনৰ লিংকটো ডেসক্ৰিপচনত দি দিম তাৰ পিছত আছে বন্ধুসকল এডুকেশন কোৱালিফিকেশন মইতো আগতে কৈ দিছো 12 পাস হ'ব লাগিব যিকোনো পোষ্টৰ বাবে তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে এডুকেশন কোৱালিফিকেশনটো হ'ব লাগিব সায়েন্স ষ্ট্ৰীম উইথ মেথমেটিক্সত সায়েন্স পাস কৰা হ'ব লাগিব তাৰ পিছত ইয়াতে দিয়া আছে কেনেকৈ এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে ওয়েবসাইটটোত যাব অফিচিয়েল ওয়েবসাইট ssc.nic.in তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে এপ্লাইৰ লাষ্ট ডেট হৈছে 5 তাৰিখ এপ্ৰিল মাহৰ 5 তাৰিখ
তাৰ পিছত ইয়াতে আছে এপ্লিকেশ্যন ফিজ সমূহ হৈছে জেনেৰেল কেটেগৰীৰ কাৰণে 100 টকা আৰু SC ST আৰু বা ওমেনৰ কাৰণে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই অৰ্থাৎ ৰেহাই আছে তো বন্ধুসকল তাৰ পিছত আছে সেন্টাৰ অফ এক্সামিনেশ্যন ক'ত হ'ব কি সেন্টাৰত হ'ব ইয়াতে আছে সেন্ট্ৰেল ৰিজিয়ন অৰ্থাৎ সেন্ট্ৰেল ৰিজিয়নৰ ভিতৰত আছে বিহাৰ উত্তৰ প্ৰদেশ ইবিলাকত বিভিন্ন ধৰণৰ এক্সামিনেশ্যন সেন্টাৰ আছে আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট সমূহ ইয়াতে দিয়া হৈছে তাৰ পিছত ইষ্টাৰ্ণ ৰিজিয়নত আছে আন্দামান এণ্ড নিকোবৰ আইল্যান্ড ঝাৰখণ্ড উৰিষ্যা সিকিম এণ্ড ৱেষ্ট বেংগল আৰু ইয়াৰে অফিচিয়েল ৱেবছাইটটো এইটো তাৰ পিছত আছে কৰ্ণাটকা ৰিজিয়ন কেৰেলা ৰিজিয়ন ইয়াতে আছে লক্ষদ্বীপ কৰ্ণাটকা এণ্ড কেৰেলা তাৰ পিছত মধ্যপ্ৰদেশ সাব ৰিজিয়নত আছে ছত্তীশগড় মধ্যপ্ৰদেশ ইত্যাদি তাৰ পিছত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত আছে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ইত্যাদি আৰু ইয়াৰে এড্ৰেছটো হৈছে এইটো আৰু অফিচিয়েল ৱেবছাইট হৈছে এইটো তাৰ পিছত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত আছে দিল্লী ৰাজস্থান উত্তৰাখণ্ড ইত্যাদি ইয়াৰে ৱেবছাইট এইটো তাৰ পিছত নৰ্থ ৱেষ্টাৰ্ণ সাব ৰিজিয়নত আছে চণ্ডীগড় হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ এণ্ড পাঞ্জাব আৰু ইয়াৰে অফিচিয়েল ৱেবছাইট এইটো গতিকে বন্ধুসকল এইবিলাক চাই ল'ব পাৰিব আপোনালোকে নোটিফিকেশ্যনখনত গতিকে বন্ধুসকল আজিলৈ ইমানে তাৰ পিছত নোটিফিকেশ্যনখনত আছে সিলেবাস সমূহ দিয়া আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব কম্পিউটাৰ বেস এক্সাম হ'ব 200 মাৰ্কৰ ইয়াৰে কাৰণে দিয়া আছে 60 মিনিট অৰ্থাৎ 1 ঘণ্টা টাইম দিয়া আছে তাৰ পিছত ইংলিশ ল্যাঙ্গুৱেজত 25টা প্ৰশ্ন থাকিব 50 নম্বৰৰ জেনাৰেল ইন্টেলিজেন্সত থাকিব 25টা কোৱেশ্চন 50 নম্বৰৰ প্ৰত্যেকটাতে দুটাকৈ ঠিক তেনেকৈ থাকিব কোৱালিটেটিভ এপ্টিটিউড জেনাৰেল এৱাৰনেছ ইত্যাদি তাৰ পিছত টায়াৰ 2 হ'ব ডেসক্ৰিপটিভ টাইপৰ অৰ্থাৎ আপোনালোকে হেতু লিখিব লাগিব তাৰ পিছত হ'ব টায়াৰ 3 হ'ব স্কিল টেষ্ট টাইপিং টেষ্ট অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ টাইপিং টেষ্ট কিবোৰ্ড টাইপিং টেষ্টৰ স্কিল জখা হ'ব তো বন্ধুসকল আজিলৈ ইমানলৈ যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ